ডাৱৰীয়া বতৰত কিবা অকণমান স্পাইচি খাবলৈ মন যায় নহয়নে? আৰু এয়া মই বনাইছিলোঁ নৰসিংহৰ পকৰা, যিটো খুবেই বেছি টেষ্টি আছিলে। নেক্সট ইভানত এটা পাৰ্চেল আহিছিলে, ভাবিছোঁ আপোনালোকৰ লগতো আনবক্সিং কৰোঁ। আৰু আজিকালি মই নিজৰ পাৰ্চেলতকৈ ইভানৰ পাৰ্চেলবিলাক খুলিবলৈ খুব বেছি এক্সাইটেড হৈ থাকোঁ জানেনে। এয়া মই ইভানৰ কাৰণে দিছিলোঁ এখন হেয়াৰ কম, আৰু এয়া হেয়াৰ গ্ৰ'থৰ কাৰণেও খুব বেছি ভাল, লগতে ব্লাড চাৰ্কুলেশ্যনৰ কাৰণেও ভাল। আপোনালোকে যদি পাৰ্চেছ কৰে ফ্লিপকাৰ্টত এভেইলেবল আছে। নেক্সট এয়া আহিলোঁ অকণমান বজাৰলৈ, যিহেতু ইভানক লৈ অকণমান আহিবলৈ দিগদাৰ, তথাপিও আজি আহিছোঁ। সি অকণমান ডাঙৰ হৈছে এতিয়া, ক'লাত লৈ আহিবলৈও দিগদাৰ হয়। আৰু এয়া মই তাৰ কিছুমান লাগতিয়াল বস্তু কিনিবলৈ আহিলোঁ। এয়া চাওকচোন, সি কোচৰ পৰা নানামে আৰু। নেক্সট এয়া ভাবিছোঁ তাক যিহেতু মই এতিয়ালৈ ফৰ্মুলা মিল্ক দিওঁ কিবাকিবি বস্তুৰ লগত মিক্স কৰি, সেইকাৰণে ফৰ্মুলা মিল্কটো একেলগে লৈ লওঁ। আৰু তাক মই বৰ্তমান দি আছোঁ নান 3 ফৰ্মুলা মিল্ক। বাৰু আপোনালোকে আপোনালোকৰ বেবীসকলক কোনটো ফৰ্মুলা মিল্ক দিয়ে কমেণ্ট কৰি জনাবচোন। আৰু এয়া চাওকচোন, ইয়াৰ পৰা নাযায় এতিয়া। নেক্সট ভিডিঅ'ত লগ পাই